নমস্কাৰ। এইবাৰ খেতি কেনেকুৱা হৈছে? মিহি মিহি ঘৰ কহাইলোঁ সমাইলোঁ মৈয়ালোঁ কঠীয়া কৰি ৰুলোঁ নিয়নি কৰিলোঁ ডুমডুমা কাক পথাৰ ফেলো বাৰী লক্ষী পথাৰ আগতে ধান হৈছে হা। আৰু ন খাওঁতে হা আমাৰ ডাঙৰ জোঁৱাই আনিছে 16 কেজি গাহৰি মাংস। আইঅ এলেকো পেলেক গোধাই বেলেগ বেলেগ জোঁৱাই আনিছে 22 কেজি ৰৌ মাছ। কেনেকুৱা খানা বিন্দাছ খানা হৈছে আৰু মিহি মিহি মানুহ চবে ভাল পায়। বানপানী অহা দি আহিছে খানা খাবলৈ হা। কি আনন্দ। মাটি ৰুব হুলাহুলি কথা ক'ব খোলাখুলি আমাৰ এই বাঁহ গাজ তোমালোকক কৈছা কথাটো বুজিছা হা। মিমিয়ে কৈছে মিমি নিজ বালেই জগত ভাল নিজে ভাল হ'লে জগতখন ভাল একদম ফ্ৰী হয় নহয়। ভূপেন হাজৰিকাই এটা গান ৰচি দিছে আমি অসমীয়া নহয় দুখীয়া অসম ৰখাতলে যাব হা। দুখীয়া মানুহ গুৰিত ভগৱান থাকে চবেই নাজানে কি কোৱা। ধনী মানুহ ভগৱান হাতী চিনি নাপায় অকল টকাহে চিনি পায় একদম 100% সঁচা কথা। এতিয়া মোৰ চাওকচোন ইমান দুখ লাগিছে শিৱসাগৰ ডিচিক মই 4বাৰ কমপ্লেইন দিছো একশ্যন লোৱা নাই। কিয় লোৱা নাই? হু আৰ ইউ? মই জানিব বিচাৰিছো কিয় লোৱা নাই সিহঁতি হা। ডিচিয়ে ডিচিশ্যন ল'ব লাগে SP একশ্যন ল'ব লাগে। মাউতগাঁও নিৰঞ্জন গগৈ ঘৰত ইমান লাখ লাখ টকা পানী হৈছে একশ্যন লোৱা নাই। এতিয়া মই এই হা আমাৰ পঞ্চায়তত মই গোচৰ দিছোঁ 5 বাৰ 6 বাৰ 7 বাৰ গৈছোঁ পঞ্চায়তলৈ আমাৰ হিলাকতি পঞ্চায়তলৈ হা। প্ৰেচিডেণ্টৰ ঘৰলৈ গৈছোঁ একশ্যন লোৱা নাই। আমি কি কৰিম এতিয়া কওক হা কওক হয়নে নহয়? কমচে কম কিবা এটা আহিব লাগে এনকুৱাৰী আহিব লাগে। সিহঁতি ডাঙৰ মানুহ এই চিট ৰুমত থাকিবলৈ পাইছে মতা মই ধুত পেলাই ৰং চাব লাগে নেকি হা? কোৱাচোন তোমাৰ হয় নকোৱা তুমি ভতিজা কোৱা। ডাঙৰ মানুহ এদিন আহিব নোৱাৰে নেকি? পুলিচে পঠিয়াই দিব নোৱাৰে? পুলিচে মালটো খাই দিলে কেলা খাই লৈ এতিয়া ৰং চাই আছে সিহঁতি কেলা। কমচে কম কিবা এটা ডিচিশ্যন ল'ব লাগে 100% সঁচা কথা কৈছোঁ মই। কেলৈ লোৱা নাই ডিচিশ্যন হা? আজি মোৰ লাখ লাখ টকা